ওলাইছোঁ অৰিঅ' কেক। এতিয়া মই বিস্কুটৰ ভিতৰৰ ক্ৰীমটো উলিয়াই ল'ম। এতিয়া মই এইখিনি পিচি ল'ম। মিক্সিত দি দিছোঁ। এতিয়া মই 1 কাপ গাখীৰ লৈছোঁ আৰু গুড়ি চেনি লৈছোঁ আধা বাটি। এইখিনি মিক্স কৰি ল'ম। অলপকৈ গাখীৰ দি কিনে মিক্স কৰি লৈছোঁ, নহ'লে বেছি পনীয়া হৈ যাব পাৰে। মই চকলেটখিনি দি দিছোঁ। মই কাজু বাদাম কাটি লৈছোঁ, ইয়াতে মই মিক্স কৰি দিম। মই 1 চামুচ কোকো পাউডাৰ দি দিছোঁ। মই হোৱাইট কাগজ এখন লৈছোঁ, ইয়াতে মই অকণমান ৰিফাইন দিছোঁ। এতিয়া মই মিশ্ৰণখিনি টিফিনটোত দি দিছোঁ। মই এটা কুকাৰ লৈছোঁ আৰু কুকাৰত মই পানী দিছোঁ, 1 গিলাচ আধামান পানী দিছোঁ। মই ঢাকনি দি দিম। ত্ৰিছ 40 মিনিটত হৈ যাব। এতিয়া মই বিস্কুটৰ ভিতৰৰ ক্ৰীমটো গাখীৰ দি মিক্স কৰি ল'ম। এইখিনি মই অকণমান টাইম ফ্ৰিজত ৰাখি দিম ঠাণ্ডা হ'বৰ কাৰণে। কেকটো হৈছেনে মই চাম, আগতে চাইছোঁ হোৱা নাছিলে। হৈ গ'ল।
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।